পৃথিৱীৰ প্ৰায় বস্তুৱে দুই ভাগত বিভক্ত, যেনে ভাল বেয়া, পজিটিভ নেগেটিভ, ধনাত্মক ঋণাত্মক। ঠিক তেনেকৈ আমাৰ সমাজো দুই ভাগত বিভক্ত, বামপন্থী আৰু ডানপন্থী। আৰু মানুহৰ কথা কি ক'ম, মানুহৰ ভাগ বিভিন্ন। আজি মানুহৰ সেই ভাগবিলাকৰ ব্যাখ্যা কৰাৰ ক্ষমতা মোৰ মুঠেও নাই। আজিকালি যিহেতু ইণ্টাৰনেটৰ যুগ, এই যুগত মানুহে ফেচবুক, হোৱাটছআপ আৰু বিভিন্ন ছ'চিয়েল মিডিয়াৰ মাধ্যমত এজন মানুহে আন এজন মানুহৰ লগত কমিউনিকেট কৰে। আজিকালি প্ৰায়ে শুনা যায় হোৱাটছআপ হেকিঙৰ কথা। হেকিং কি বস্তু আজিকালি প্ৰায় মানুহে অলপ হ'লেও কিবা জানে। হেকিঙৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। আজি মাত্ৰ মই ক'বলৈ ওলাইছোঁ, আপোনাৰ হোৱাটছআপটো যদি কোনোবাই হেক কৰিছে আপুনি কেনেকৈ গম পাব। চ' লেট এক্সপ্ল'ৰ দি ফুল ভিডিঅ'। নম্বৰ 1, হোৱাটছআপ নামৰ এটা এপ্লিকেশ্যনৰ মাধ্যমত স্কেনিং কৰি হোৱাটছআপ হেক কৰিব পাৰি। এইটো বহুতে জানে। এটা কথা মন কৰিবলগীয়া যে আপুনি ইউটিউবত বহুত ভিডিঅ' পাব যে বেলেগৰ মোবাইল টাচ নকৰাকৈ হোৱাটছআপ হেক কৰে। এনেকুৱা ভিডিঅ'বিলাক ইগন'ৰ কৰে। আপুনি নিশ্চিন্ত থাকক, আপোনাৰ মোবাইল কোনোৱে টাচ নকৰাকৈ আপোনাৰ হোৱাটছআপ কেতিয়াও হেক কৰিব নোৱাৰে। আৰু কোনোৱে এই এপ্লিকেশ্যনৰ মাধ্যমত স্কেনিং কৰি যদি আপোনাৰ হোৱাটছআপটো হেক কৰেও, তেতিয়াহ'লে আপুনি হোৱাটছআপ অ'পেন কৰক আৰু ৰাইট ছাইডত থকা 3টা ডটত ক্লিক কৰক আৰু 3 নম্বৰ অপশ্যনত ওলোৱা হোৱাটছআপ ৱেব নামৰ অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে স্কেনিং হ'বলৈ আৰম্ভ কৰিব। আৰু যদি স্কেনিং নহয়, আপুনি গম পাব যে আপোনাৰ হোৱাটছআপটো কোনোবাই হেক কৰিছে। আৰু তলত এটা লগ আউট অপশ্যন দেখিবলৈ পাব। তাত লগে লগে আপোনাৰ একাউণ্টটো লগ আউট কৰি দিয়ক। হেকিং সিমানতে সমাপ্ত হ'ব। আজিকালি প্ৰত্যেক স্মাৰ্টফোনত ডাবল এপ্লিকেশ্যন ইনষ্টল কৰিব পৰা ছিষ্টেম আছে। এই ছিষ্টেমটোকে লৈ বহুতে ক'ব খোজে যে OTPৰ সহায়ত এটা নম্বৰতে 2টা হোৱাটছআপ অ'পেন কৰি যাৰে ইচ্ছা তাৰে হোৱাটছআপ এই পদ্ধতিত হেক কৰিব পাৰি। এইটো সম্পূৰ্ণ ভুল ধাৰণা। এটা নম্বৰত 2টা হোৱাটছআপ কোনো কাৰণতে খুলিব নোৱাৰে। OTPৰ মাধ্যমত যদি খোলাও যায়, যাৰ নম্বৰত হোৱাটছআপ খুলিছিলে তেওঁ তাত লগে লগে ভেৰিফাই ইয়ৰ নাম্বাৰ দেখুৱাব। আৰু তেওঁ যদি লগে লগে নাম্বাৰটো ভেৰিফাই কৰি দিয়ে, হেকিং সিমানতে সমাপ্ত হ'ব। ইফালে আপোনাৰ তাত আকৌ ভেৰিফাই ইয়ৰ নাম্বাৰ দেখুৱাব। মুঠতে যেনে তেনে হেক কৰিব পৰাকৈ এই হোৱাটছআপটো বনোৱা নাই। যদি ইমান সহজতে হোৱাটছআপ হেক কৰিব পাৰিলে হয়, আজিৰ এই কম্পিটিশ্যনৰ যুগত হোৱাটছআপ ইমান জনপ্ৰিয় এপ্লিকেশ্যন কেতিয়াও নহ'ল হয়। আৰু শেষত আপোনাৰ সুবিধাৰ কাৰণে এটাই কথা কওঁ যে মোবাইলত অহা যিটি লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব আৰু আপোনাৰ মোবাইলত অহা OTP কাৰো সৈতে শ্বেয়াৰ নকৰিব আৰু নিজৰ মোবাইলটো কোনো দুষ্ট লোকক লাৰিব নিদিব। আপুনি নিশ্চিত থাকক, আপোনাৰ হোৱাটছআপ কোনেও হেক কৰিব নোৱাৰে। আৰু ভিডিঅ'টো যদি ইউজফুল বুলি ভাবিছে, লাইক এটা কৰক আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, কাৰণ এনেকুৱা বিভিন্ন ইউজফুল ভিডিঅ' এই চেনেলত আপলোড কৰা হয়। ধন্যবাদ।